हेलो एवरीवन আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ খবৰো খুবেই ভাল। আৰু লগতে আজিও আপোনালোকৰ কাৰণে মই কেইযোৰমান চাদৰ মেখেলা নিজে বনোৱা ডিজাইন কৰি দেখুৱাব ওলাইছোঁ আপোনালোকক। আৰু আপোনালোকে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ডিজাইন মানে যিবিলাক ডিজাইন বনাইছোঁ নতুন নতুন ডিজাইন আৰু মানে আপোনালোকে নিশ্চয় ভাল পাব আৰু চাই, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আপোনালোকে যদি কোনোবাই অৰ্ডাৰ কৰিব বিচাৰে এইবিলাক ডিজাইন চাই পেলাই, তো আপোনালোকে মোক ইয়াতে নাম্বাৰ থাকিব ডেছক্ৰিপশ্যনত, কণ্টেক্ট কৰিব পাৰি, হোৱাটছআপ নাম্বাৰ, আৰু লগতে মোৰ ফেচবুক আই ডি এণ্ড ইনষ্টাগ্ৰাম আই ডিটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। গতিকে এতিয়া মই আৰম্ভ কৰোঁ। কেইযোৰমান আজি মই পিন্ধি দেখুৱাম আৰু কেইযোৰমান মই এনেই দেখাম, কাৰণ চব কাপোৰ ইমান টাইম লৈ পেলাই পিন্ধি থকাটো দিগদাৰ। কিন্তু একচুৱেলি পিন্ধি থাকিলে কি হয়, মানে কাপোৰযোৰৰ যিটো লুক হয় অৰিজিনেল, সেইটো আপোনালোকে দেখা পায়। তো তাৰ কাৰণে মই কিছুমান পিন্ধি দেখুৱাওঁ। আৰু একচুৱেলি কিছুমানে পিন্ধি দিলে অকণমান বেয়াও পাব পাৰে, সেইটো ভাবি পেলাই আৰু মানে কেতিয়াবা এনেও দেখাই দিওঁ। কিন্তু মই ভাবোঁ যে পিন্ধি দেখাই দিলে ডিজাইনটো বেছি ফুটি উঠে, কাৰণ ফটোত দেখুওৱা আৰু পিন্ধিলে অকল বহুতখিনি ডিফাৰেঞ্চ হয়। তো সেইটো কাৰণে আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব, শেষলৈকে চাই থাকক। আৰু মই এতিয়া আৰম্ভ কৰিব ওলাইছোঁ। আৰু প্ৰথম মই দেখুৱাব ওলাইছোঁ মই পিন্ধি থকা কাপোৰ এযোৰে ব্লেকত মাল্টি কালাৰৰ এমব্ৰইডাৰী আছে। এয়া দেখিছে, খুব ধুনীয়া এটা এনেকুৱা ছাইডত বৰ্ডাৰ টাইপৰ আছে। আৰু এই কাপোৰযোৰ তলতো ছেম। মই পাৰিলে ফটোখন লগাই দিম, কাপোৰযোৰৰ ফটোখন মই লগাই দিম। আৰু দেখিছে ইমান ধুনীয়া ৰাউণ্ডকৈ গোটেই আঁচলটো হেভি, প্লাছ এই ছাইডৰ যিটো হয় এনেকুৱা, সেইখিনিও হেভি থাকিব। লগতে ইয়াৰ ব্লাউজটো হ'ব, মই মেটচিং ব্লাউজ পিন্ধিছোঁ, কিন্তু ইয়াৰ ব্লাউজটো এনেকুৱা ছেম হেভি হ'ব, পূৰা এনেকুৱা গোটেই ব্লাউজটোৱে হেভি থাকিব। আৰু লগতে আশা কৰোঁ আপোনালোকে এই কাপোৰযোৰ মোৰ ভাল পাইছে ডিজাইনটো, আৰু কোনোবাই ল'ব বিচাৰিলে কণ্টেক্ট কৰিব মোক। আৰু আন কাপোৰযোৰ দেখুৱাব লৈছোঁ। ছেম এযোৰ কাপোৰ, এইযোৰ অকণমান বেলেগ ষ্টাইলত বনাইছোঁ। এইটো হোৱাইটত মই বনাইছোঁ, হোৱাইট এণ্ড ব্লেক কম্বাইনেশ্যন, হোৱাইট ব্লেক কম্বাইনেশ্যনটো খুব ভাল লগা। লগতে মই অকণমান এনেকৈ লৈ পেলাই দেখুৱাই দিছোঁ বাৰু। আঁচলটো তেনেকৈ থাকিব, কিন্তু আপোনালোকে ধৰিব পাৰিছেনে ডিজাইনটো চাবচোন। এয়া দেখিছে, ব্লেকত শ্বাইনিং কৰি আছে, ইমান ধুনীয়া শ্বাইনিং। লগতে ব্লেক কালাৰৰ পাইপিং কৰি দিছোঁ। আৰু আনটো চাইডে এয়া ছেম, আঁচল দুটা এনেকুৱা ছেম, মাজত উকা থাকিব। আৰু ইয়াৰে মেখেলাখন হৈছে এইখন, মেখেলাখন হ'ব এইখন ইয়াৰে। আৰু খুব ধুনীয়া যিটো বৰফি ডিজাইন আছে, ইয়াতে যিহেতু মিৰৰ ৱৰ্ক এনেকুৱা কৰা আছে, মিৰৰ ৱৰ্ক ঠিক নহয়, এইটো শ্বাইনিং মানে এটা হেৰি লগোৱা গৈছে ষ্ট'ন টাইপৰ, আৰু এমব্ৰইডাৰী হয়। আৰু ইয়াৰে ব্লাউজ পিচটো বিশেষকৈ বেছি ভাল লগা হ'ব কাপোৰযোৰৰ লগত, যেতিয়া এইখিনি থাকিব এনেকৈ আঁচলত মেখেলাত। লগতে ব্লাউজটো ইয়াৰে একদম হেভি হ'ব, এনেকুৱা গোটেই ব্লাউজটোৱে ব্লেক এনেকুৱা হ'ব। দেখিছে, কাপোৰযোৰ খুব ভাল লাগিব, একদম ইউনিক হ'ব ডিজাইন, আৰু এইবিলাক আনকমন ডিজাইন। তো খুব ভাল লাগিব। আপোনালোকে কোনোবাই ল'ব বিচাৰিলে মোক কণ্টেক্ট কৰিব, এযোৰ বা স্ক্ৰীনশ্বট ৰাখিও থৈ দিব পাৰে মোক, হোৱাটছআপ বা ফেচবুকত মেছেজত বা ইনষ্টাগ্ৰামত সুধিব পাৰিব। আৰু মোৰ তাত অলৰেডি দিয়াই আছে ডিজাইনকেইটা, তাতো চাই ল'ব পাৰিব আপোনালোকে। আৰু তাৰপিছত আগবাঢ়িছোঁ এই কাপোৰযোৰ। এযোৰ খুব ধুনীয়া কালাৰ, পিচ কালাৰ, শ্বাইনিং আছে। আপোনালোকে কালাৰটোত ধৰিব পাৰিছেনে ডিজাইনটোত। আৰু লগতে ৰেডি টু ৱেৰ কৰি দিছোঁ। একচুৱেলি গোটেই কাপোৰকেইযোৰে ৰেডি, গোটেইকেইযোৰ কাপোৰে ৰেডি। এযোৰ বিৰাট ধুনীয়া শ্বাইনিং, ওচৰত এনেই দেখাত চিম্পুল যদিও এইটোত কটনৰ কাপোৰ হয়, গৰমত পিন্ধিবলৈ খুব ভাল। এইটো এটা এনেকুৱা বৰ্ডাৰ টাইপৰ ডাঙৰকৈ দিয়া গৈছে, আৰু লগতে ছেম এনেকুৱা কফি কালাৰৰ দহি কৰা গৈছে। মেখেলাখনত ইমানলৈকে আছে। আৰু ব্লাউজটো হৈছে এইটো, ব্লাউজৰ হাতত এনেকুৱা এই ডিজাইনখিনি থাকিব, আৰু ব্লাউজটো প্লেন এইটো। এইবাৰ মই কেইযোৰমান পিন্ধি দেখুৱাব লৈছোঁ। এইযোৰ ফাৰ্ষ্ট পিন্ধি লৈছোঁ। এইযোৰ হৈছে পেৰট গ্ৰীণ এণ্ড ব্লেক কম্বাইনৰ, খুব ধুনীয়া ডিজাইনটো, গেৰো আছে মাজত। আৰু ফটোখন লগাই দিছোঁ ডিজাইনটো ভালকৈ ফুটি উঠিবৰ কাৰণে। আৰু আপোনালোকে কেনেকুৱা পাইছে ক'ব এইযোৰো, আৰু লাগিলে মোক ইনবক্স কৰিব, মেছেজ মানে ডেছক্ৰিপশ্যনত দিয়াই আছে ডিটেইলছ। আৰু এয়া এযোৰ ব্ৰকেট ষ্টাইলত, ব্লাউজটো হেভি হ'ব, আৰু লগতে আঁচল দুটা হেভি, মেখেলাখন হেভি। এইবিলাক চব বোৱা মেটেৰিয়েলৰ হয়। তাৰপিছত আনটো মই হোৱাইটত বনাইছোঁ, হোৱাইট এণ্ড একদম লাইট গ্ৰীণ হয়। এইবিলাক একচুৱেলি মন্দিৰত বা যিকোনো তেনেকুৱা সৰু
মানে হোৱাইট কালাৰটো ভালেই লাগে দিয়ক, কাৰণে মন্দিৰ বুলি কথা নাই, এনেও পিন্ধিব গৰমতো ভাল। আৰু বাকী এইটো মই বাটাৰফ্লাই ডিজাইন হয়, এমব্ৰইডাৰী, আৰু এইবিলাক চব গোটেইকেইটা মই ৰেডি কৰিয়ে বনাইছোঁ। আৰু এইটোৰ ডিজাইনটো মই লগাই দিছোঁ ছাইডত, কেনেকুৱা পাইছে ক'ব। আৰু আজিৰ ভিডিঅ'টো এইকেইযোৰে দেখুৱালোঁ, আৰু নতুন ভিডিঅ'ত আৰু ডিজাইন বনাই আছোঁ, দেখুৱাম বাৰু। আজিৰ ডিজাইনকেইটা কেনেকুৱা লাগিছে কমেণ্ট কৰিব, আৰু আজিলৈ বাই বাই।